মন উপচি পৰা বিশ্বাস আৰু ভক্তিৰ এনে কিছু দৃশ্যই কেতিয়াবা আমাক থমকি ৰবলৈ বাধ্য কৰে, যিয়ে একে সময়তে মানুহৰ হৃদয় স্পৰ্শ কৰাৰ সমান্তৰালভাৱে এক গভীৰ চিন্তাৰো খোৰাক যোগায়। ব্যস্ত পথৰ ঠিক মাজভাগতে নিজৰ স্কুটাৰখন ৰখাই নামাজ আদায় কৰিলে এজন ব্যক্তিয়ে। দূৰৰ পৰা কেমেৰাত বন্দী হোৱা এই বিশেষ দৃশ্য এতিয়া ছচিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। লোকজনৰ এই গভীৰ ইমান আৰু ভক্তিক লৈ একাংশই মুক্ত কণ্ঠে প্ৰশংসা কৰাৰ বিপৰীতে আন একাংশই আকৌ তুলিছে পথ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। ছচিয়েল মিডিয়াত সম্প্ৰতি ধুমুহাৰ সৃষ্টি কৰিছে এই বিশেষ ভিডিঅ'টোৱে। লাখ লাখ লোকে শ্বেয়াৰ কৰিছে এই ভিডিঅ'টি। ৰাস্তাত গাড়ী ঘোঁৰাৰ ব্যস্ততা, কিন্তু তাৰ মাজতো সকলো পাহৰি পথৰ ঠিক মাজভাগতে নিজৰ স্কুটাৰখন ৰখাই এজন ব্যক্তিয়ে একাগ্ৰচিত্তে আদায় কৰিলে নামাজ। ধৰ্মীয় নিষ্ঠা আৰু ইমানৰ এই ভাৱগম্ভীৰ দৃশ্য দূৰৰ পৰা কোনোবা পথচাৰীয়ে নিজৰ কেমেৰাত বন্দী কৰে আৰু ছচিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগেই ইণ্টাৰনেট জগতত ব্যাপকভাৱে প্ৰচাৰিত হয়। ইফালে বহু লোকেই লোকজনৰ ঈশ্বৰ ভক্তি আৰু ইমানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। তেওঁলোকৰ মতে পৃথিৱীৰ কোনো ব্যস্ততাই এজন মানুহক তেওঁৰ স্ৰষ্টাৰ প্ৰতি থকা ধৰ্মীয় কৰ্তব্যৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। কিন্তু আনফালে এই সমগ্ৰ ঘটনাক লৈ চিন্তিত হৈ পৰিছে আন একাংশ লোক। তেওঁলোকৰ প্ৰশ্ন, এনেদৰে ব্যস্ত পথৰ মাজত স্কুটাৰ ৰখাই নামাজ পঢ়াটো কিমান দূৰ সুৰক্ষিত? প্ৰত্যক্ষদৰ্শী আৰু নেটিজেনসকলৰ একাংশই আঙুলিয়াই দিছে যে এই কাৰ্যই লোকজনৰ নিজৰ প্ৰাণৰ প্ৰতি ডাঙৰ মাৰাত্মক বিপদৰ উপৰিও পিছফালৰ পৰা অহা দ্ৰুতবেগী বাহনসমূহৰ বাবেও ভয়ংকৰ দুৰ্ঘটনাৰ সৃষ্টি কৰিব পৰাৰ সম্ভাৱনা আছিল। এই বিষয়টোক লৈ আপোনাৰ মতামত কি? জনাওক কমেণ্টত। নিউজ ডেস্ক ৰিপৰ্ট AZH নিউজ।